কি খবৰ ভালে আছেনে মোৰ ভাল মই বৰ্তমান চেন্নাইতে আছোঁ এই যে বেঙেনা এইটো বাৰমাহীয়া বেঙেনা বুলি কোৱা হয় অসমত এইটো মোৰ মানে আমি যিটো ঘৰত বৰ্তমান আছোঁ সেই ঘৰৰ ছাদৰ ওপৰত মোৰ ভিনদেউৱে ৰুইছিলে এনেকৈ লাগিছে মই আপোনালোকক দেখুৱাম গছকেইডাল দেখুৱাব পৰা নাই কাৰণ মই টাইম পোৱা নাই বেছি ওপৰত যোৱাৰ কাৰণে মোৰ ভিনদেউৱে ছিঙি আনিলে মাত্ৰ এইখিনি ভাজিবৰ কাৰণে দিছে আপোনালোকে চাই থাকিব মই গছডাল দেখুৱাই দিম আপোনালোকক কেনেকৈ লাগিছে এইটো হ'ল বাৰমাহীয়া বেঙেনা পেলাই এইখিনি ভাজি পেলাইও খাই ভাল লাগে কিন্তু একদম কোমল আছে ভাতত দি মানে পিটিকা কৰিও খাই ভাল লাগে এইটো অসমত আমিতো বহুত খাইছিলোঁ কিন্তু ইয়াতে নিজে ৰুই নিজে এতিয়া খাব ওলাইছোঁ খুতৰা শাকৰ লগত এই বেঙেনাকেইটাৰ লগত মিহলি কৰি দিম আৰু মিহলি কৰি ভাজিম কেনেকৈ ভাজোঁ আপোনালোকক দেখুৱাম চাই ল'ব বহুত ভাল লাগে খাই আপোনালোকেও বনাই খাব পাৰে এয়া চেন্নাইৰ পানীলাও দেখিছেনে কেনেকুৱা ইমান সৰু মই অলৰেডি আনবক্সিং কৰিলোৱে এই পানীলাওটো মাছেৰে বনাম আৰু দেখুৱাই দিছোঁ আপোনালোকে চাই থাকিব এয়া সৰু সৰুকৈ কাটি ল'লোঁ বাকলিটোৰে আলুৰ লগত দিলোঁ দি পেলাই এয়া হেৰি কৰিম মাছেৰে বনাম মানে কেনেকৈ বনাম আপোনালোকে চাই থাকিব মানে অসমৰ পানীলাওটোৰ নিচিনা নহয় অসমৰ পানীলাও গোটেই মানে অসমখনক মিক্স কৰি থাকোঁ প্ৰতিটো মুহূৰ্ততে কাৰণ ইয়াৰে মানে যিবিলাক শাক পাচলিবিলাক ইমান মানে সতেজ নহয় পোৱা যায় কিন্তু ইমান সতেজ নহয় আৰু সোৱাদ কৰিও বনাব পাৰি মানে অলপমান কষ্ট কৰিব লাগিব সোৱাদ হ'ব লাগিলে আমাৰ অসমৰ নিচিনা সোৱাদ নহয় যেনেকৈ আগতেই গাই থৈ গৈছে গায়কে খুতৰা শাক ভালকৈ ধুই পেলাই খুতৰা শাকৰ লগত বাৰমাহীয়া বেঙেনা যি ঘৰৰে আছিল আমাৰ ওপৰত মানে ৰুইছিলোঁ তাৰে বেঙেনা দেখুৱাইছিলোঁ সেই বেঙেনা সৰুকৈ কাটি দিলোঁ এয়া তাৰ লগত মানে ভাজিম আৰু লগতে এইয়া কেঁচা জলকীয়া আৰু পিঁয়াজ দিম আগতে শাকখিনি বনোৱাতে আগতে কেঁচা জলকীয়া আৰু পিঁয়াজ দি ভাজি ল'ম তাৰপিছতে শাকখিনি বহাই দিম বহাই দি লৰাই এনেকৈ বনাম তাৰপৰা তেনেকৈ ৰিচা ভৰদ্বাজে গাইছিল বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক মানে পানীলাও বনাম লগত আছে মোৱা মাছ পুঠি মাছ আৰু ইয়াৰে সাগৰৰ মাছ এইটো এই মাছ মানে মই নামটো নাজানো ইয়াৰ পৰা কিন্তু টেষ্ট আছে বহুত টেষ্ট আছে এই মাছটোৰে পানীলাও বনাম আপোনালোকে চাই থাকিব ৰহদৈ কৰদৈ পাৰি থৈছোঁ তেনেকুৱা নিচিনাই বনাম কেনেকৈ আপোনালোকে চাই থাকিব পানীলাওখিনি বনালোঁ পানীলাওৰ এতিয়া মাছখিনি দিলোঁ কেনেকৈ বনালোঁ আপোনালোকক মোক কৈ আছোঁ আপোনালোকে শুনি থাকক ইমানো সম্ভৱ নহয় যে প্ৰথমৰ পৰা দেখুৱাম আপোনালোকক তথাপি আপোনালোকে এইটোত মোক হেৰি নকৰিব কাৰণ ময়ো আমাৰ মানে মালিকে মানে ঘৰ বনাই আছে ওপৰত তাৰ কাৰণে বহুত চাউণ্ড হৈ থাকে তাৰ কাৰণে মই ভিডিঅ'টো মানে সম্পূৰ্ণ এনেকৈ বনাই দিব পৰা নাই প্ৰথম ইয়াতে দিলোঁ তেল দি পেলাই অলপ পিঁয়াজ দিলোঁ পিঁয়াজ দি পেলাই তেলখিনি গৰম হৈ যোৱাৰ পিছত পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি দিয়াৰ পিছত তাত অলপমান জিৰাৰ গুড়ি মানে কি আৰু এইটো গোটা জিৰাটো খুন্দি লৈছোঁ সেইটো আৰু লগত ৰংগুড়া আৰু জলকীয়াটো পিচি দিছোঁ কেঁচা জলকীয়াটো পিচি পেলাই মানে পিঁয়াজখিনি দি অলপ লৰাই দিছোঁ লৰাই দিয়াৰ পিছত তাৰপিছত তাতে দুটা নহৰু দিছোঁ তাৰপিছত পানীলাওখিনি দি লৰাই ঢাকনি মাৰি দিছোঁ ঢাকনি মাৰি দিয়াৰ পিছত এতিয়া অলপ লাগি যোৱাৰ নিচিনা গৈছে তাত নিমখ দিছোঁ নিমখ দি আৰু ঢাকনি মাৰি দিছোঁ তাৰপিছত এতিয়া একদম ভালকৈ লাগি যোৱাৰ পিছতে পানীখিনি দিলোঁ পানীখিনি দিয়াৰ লগে লগে মাছখিনি দিয়া নাছিলোঁ পানীখিনি দি আৰু ঢাকনি মাৰি থৈ দিলোঁ ঢাকনি মাৰি দি অলপ সিজিব দিলোঁ মানে পানীলাও আৰু আলুখিনি তাৰপিছত মাছখিনি দিলোঁ মাছখিনি দি এতিয়া মাছখিনি দিয়াৰ 10 মিনিট পিছত মানে উতলি থাকিব তাৰপিছতে মাছ এয়া পানীলাওৰ আঞ্জাখন খাব পৰা হ'ব মোৰ পানীলাওৰ আৰু মাছ যে আঞ্জা বনোৱা বুলি কৈছিলোঁ এইখন হৈ গ'ল এতিয়া খাব পৰা অৱস্থাত এতিয়া খাবৰ কাৰণে ওলাইছোঁ বন্ধুসকল খুতৰা শাক ভাজিলোঁ যে বেঙেনাৰে বাৰমাহীয়া বেঙেনাৰে এও হৈ গ'ল এতিয়া খাবৰ কাৰণে ওলাইছোঁ বন্ধুসকল মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুবৰ্গসকললৈ ধন্যবাদ।